ৰাজ্যবাসীলৈ পুনৰ এক দুখ খবৰ। ইজনৰ পিছত সিজন শিল্পীৰ মৃত্যুৱে যেন বৰ্তমান মৰ্মাহত কৰি তুলিছে ৰাজ্যৰ শিল্পী সমাজক। এইবাৰো পুনৰ মৃত্যুক সাৱটি ল'লে ৰাজ্যৰ আন এজন জনপ্ৰিয় অভিনেতাই। তেওঁৰ মৃত্যুৱে বৰ্তমান মৰ্মাহত কৰি তুলিছে সকলোকে। আজি কিছুদিনৰ পৰা জটিল ৰোগত আক্ৰান্ত হৈ আছিল অভিনেতাজন। অসমৰ এগৰাকী বিশিষ্ট অভিনেতা মিহিৰজ্যোতি বৰুৱা আৰু আমাৰ মাজত নাই। ভ্ৰাম্যমানৰ মঞ্চত দক্ষ অভিনয়ে দৰ্শকৰ মনত সাজ বহুৱাই থৈছে বৰুৱা ডাঙৰীয়াই। সাৱলীল অভিনয় আৰু অভিনয় শিল্পৰ প্ৰতি অত্যন্ত শ্ৰদ্ধাশীল অভিনেতাগৰাকীৰ বিয়োগ অসমৰ সাংস্কৃতিক জগতৰ বাবে অপূৰণীয় ক্ষতি হৈ ৰ'ব। শেষত সদ্য প্ৰয়াত মিহিৰজ্যোতি বৰুৱা ডাঙৰীয়ালৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গ তথা গুণমুগ্ধলৈ সমবেদনা জ্ঞাপন কৰিলোঁ।